নমস্কাৰ আগৰ মিনি ব্লগত কৈছিলোঁ যে মোৰ লং পেণ্ট দুটা অৰ্ডাৰ দিছিলোঁ আৰু সেয়েহে কাটি কিনে চিলালে কেনেকুৱা লাগিব আপোনালোকক দেখাইছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন সকলো বস্তুবোৰ আনিলে মোৰ কাৰণে কাটি চিলাব লাগে আৰু যেহেতু সাইজটো মোৰ লগত নিমিলে সেইকাৰণে বহুতে মেৰামতি কৰিব লাগে আৰু এইফালে নব আৰু পোৱালি নাৰায়ণপুৰলে বুলি আহিছোঁ আৰু নাৰায়ণপুৰত কি কাৰণে আহিছোঁ আৰু আহিয়ে দোকানত সোমালোঁ তাৰ আগতে আপোনালোকক সকলোকে নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আহি এইফালে ডিছকাছ কৰি আছোঁ আৰু এই শ্ব'কেছটো আগৰ ডিজাইনটো বেলেগ আছিলে তাৰ আগতে গ্লাছখন খুৱাই আনিলোঁ আৰু এক গুলি দুই চিকা নহয় জানো আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আৰু আবেলি টাইমত এইফালে পোৱালি মোবাইল চাব লাগে আৰু তাৰ এইফালে মোবাইল চাই ব্যস্ত আৰু এইফালে শিলগুটিতে বহি তামোল খাই আছোঁ যিহেতু এই তামোলতে বুঢ়ী নহয় জানো আজি মিনি ব্লগটো ইমানে আকৌ নতুন এটা লগ পাম আজিলে